মানুহখিনি চবে আহি ধাম খোৱা এটা অনুষ্ঠান ইমান ভাল লগা হৈছে চবকে আমি একেবাৰে অন্তৰৰ পৰা ধন্যবাদ দিছোঁ ধাম খোৱা সভাহৰ আজি দ্বিতীয় দিন আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি আমাৰ শোভাযাত্ৰা গ্ৰহণ কৰিছে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ অকল ধন্যবাদ আচলতে ধন্যবাদটো মাত্ৰ আনুষ্ঠানিকতাহে ধন্যবাদেৰে হয়তো আৰম্ভ কৰা কৰিছে আমি সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা জনাইছোঁ আপোনালোকৰ